সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেল কুমুদ ব্লগলৈ স্বাগতম জনাইছোঁ। আহক আজি আমি নৰোৱা থানলৈ যাওঁ। চাওকচোন, পবিত্ৰ ভাদ মাহত নৰোৱা থানৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। মই প্ৰথমবাৰ গৈ আছোঁ নৰোৱা থানত, আপোনালোকক দেখাওঁ মোৰ লগতে। ফাইনেলি আমি আহি পালোঁ। জয়গুৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত শ্ৰী শ্ৰী নৰোৱা থান। ফাইনেলি আমি আহি পাই গ'লোঁ। অকণমান আপোনালোকক পৰিৱেশটো দেখাই লৈছোঁ। কিয় কিনো লাজ লাগে? আমাৰ ধুনু আহিছে, হাই কৰি দিয়া। ঘৰত হ'লে পাৰা তুমি, আমাৰ মাইনা ঘৰত হ'লে পাৰে, ইয়াত হ'লে ক'ব লাজ কৰে। কি কিয় নিদিয়ে? জয়গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিষ্ঠিত শ্ৰী শ্ৰী নৰোৱা থান। আহক আমি ভিতৰলৈ যাওঁ। প্ৰথমতে আমি অকণমান বাহিৰৰ পৰিৱেশটো দেখাই লৈছোঁ, চাই লওক। খুব সুন্দৰ পৰিৱেশ, আপোনালোকে চাই নিশ্চয় ভাল পাব ভিডিঅ'টো। খুব ধুনীয়া পৰিৱেশৰ মাজত আছে শ্ৰী শ্ৰী নৰোৱা থান। ইয়াৰ ভিতৰত কুঁৱা এটা আছে, অকণমান দেৰিকৈ দেখাম কুঁৱাটো। এতিয়া এনেই অকণমান দেখাই লৈছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। নৰোৱা থানৰ পৰিৱেশ দেখুৱাম আজি আপোনালোকক মই। সেৱা ভাগ কৰি আহিলোঁ ছোৱালী আৰু মই, সেইখিনি ভিডিঅ' কৰা নহ'লে। এতিয়া অকণমান আপোনালোক মন্দিৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ মই, চাই থাকিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সোনকালে যাতে 1000 ছাবস্ক্ৰাইবাৰ হয় মোৰ। ইয়াতে এটা কুঁৱা আছে, মই দেখুৱাইছোঁ। মাইনা তুমি নাহিবা দেই, কিবা ক'ব নেকি আহিলে। এইটো আমাৰ মাইনাও আহিছে, হাই কৰি দিয়া একবাৰ দিয়া। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ ইমানতে সামৰিলোঁ।